বিজেপি চৰকাৰ অহাৰ পিছত নিবনুৱা সমস্যা দূৰীকৰণৰ কথাটো আহিলে তেওঁলোকে প্ৰতি বছৰে 1 লাখকৈ নিবনুৱাক সংস্থাপন কৰা প্ৰতিশ্ৰুতি দিছিলে আজি 3 বছৰ হ'ল কোৱাৰ পিছতো 3 বছৰ হ'ল 1 লাখ নিবনুৱা সম্পূৰ্ণ হ'ল নে কৰাই আছে আজি চাব আপুনি বিনা বেতনে 397 জন কৰ্মচাৰীয়ে আত্মহনন কৰিলে এয়া নিবনুৱা সমস্যা নহয় নে আৰু অপ্ৰাদেশিকিত বিদ্যালয়ৰ 20,000 জন শিক্ষক কৰ্মচাৰী সমস্যা আজি বিজেপি চৰকাৰ সমাধান কৰিব নোৱাৰিলে ৰিসেন্টলি শিক্ষক নিযুক্তিৰ কথাটো আজি কেদিনমান আগতে শিক্ষক নিযুক্তি দিছিলে সেই শিক্ষক নিযুক্তিটো যিসকল শিক্ষকক নিযুক্তি দিলে তেওঁলোকৰ পূৰ্বৰ দৰমহাতকৈ আধা দৰমহা এতিয়া কমি গল 4,000 শিক্ষকক চাকৰিৰ পৰা অলৰেডি অব্যাহত দিলে হাজাৰ হাজাৰ কম্পিউটাৰ শিক্ষকক তেওঁলোকে বাদ দিলে অংগনবাদী হওক আজি সাফাই কৰ্মী হওক কোভিডৰ সময়ত মুতায়ন কৰা কৰ্মীসকল হওক বা ৰান্ধনী সকল হওক সভাপতি পৌৰসভাৰ কৰ্মচাৰী সকল হওক তেওঁলোকৰ প্ৰাপ্যধন আজিলৈকে আদায় দিব পৰা নাই ৰাজ্যত আপোনাৰ প্ৰতি দিনে প্ৰতি মাহে হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গৈ আছে মদৰ দোকান খুলি গৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আপুনি চাব আজি কিছুদিন আগতে নিউজত ওলাইছে 56 বছৰৰ মানুহেও চৰকাৰী চাকৰি এপ্লাই কৰিব পাৰে গতিকে নিবনুৱা সমস্যাটো কেনেকৈ সমাধান কৰিব আজি আপুনি এডিআৰই পৰীক্ষা দিয়াৰ নামত ইন্টাৰনেট কাটিলে ডেফিনেটলি তেওঁলোকৰ পৰীক্ষাৰ কিবা এটা থাকিব পাৰে ভালকৈ পৰীক্ষা সুচাৰুৰূপে কৰিবলৈ ইন্টাৰনেট কাটিব পাৰে কিন্তু তাৰ বিপৰীতে এই যে আমাৰ গুৱাহাটীকে ধৰি বিভিন্ন অসমৰ বিভিন্ন অঞ্চলত বজাৰবোৰ বন্ধ কৰি দিলে আজি ওলা হওক উবাৰ হওক ৰেপিডো হওক বা বিভিন্ন সৰু বৰ প্ৰতিষ্ঠানৰ যে 70% ব্যৱসায় বন্ধ হৈ গল ওলা উবাৰ চালক ৰেপিডো চালক সকলে দুদিন যে উপাৰ্জনবিহীন হৈ থাকিল সেই কথাবোৰ কিন্তু চাবলগীয়া